নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি ক'ৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ডেস্ক বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে নেপথ্য কণ্ঠশিল্পী হিচাপে নতুন কোনো কাম নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছত অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে এই ঘোষণাই সংগীতপ্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে ডিজিটেল ডেস্ক বৃদ্ধি পালে দেশ তথা বিশ্বৰ প্ৰভাৱশালী আদানী গোষ্ঠীৰ পৰিধি বিমান প্ৰস্তুতকৰণৰ ক্ষেত্ৰখনত সবল খোজ থলে আদানী গ্ৰুপে এতিয়াৰে পৰা ভাৰতত আদানী গ্ৰুপে প্ৰস্তুত কৰিব অত্যাধুনিক বিমান আৰু ইয়াৰ যাৱতীয় সা-সঁজুলিসমূহ ডিজিটেল সংবাদ ঢকুৱাখনা খিলামৰাত স্থানীয় বিধায়ক নৱকুমাৰ দলেৰ এক অভিলাষী প্ৰয়াসে মুখ ঠেঁচা খাইছে জনদৃষ্টিত চৰকাৰী আঁচনিৰ বিনামূলীয়া সেৱা প্ৰদানৰ বিপৰীতে গলগ্ৰহ হিচাপে জিলিকি ৰোৱা এই আঁচনি হৈছে সদৰৰ হাই মাষ্ট লাইট ডিজিটেল ডেস্ক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত গঠন কৰা বিশেষ তদন্ত দলৰ প্ৰতিবেদন ইতিমধ্যে সাজু হৈ উঠিছে মঙ্গলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ অনন্তত মুখ্যমন্ত্ৰী ডাক্তাৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বিষয়ে বিস্তৃত তথ্য ৰাজহুৱা কৰে ডিজিটেল সংবাদ শিলচৰ কাছাৰত পুনৰ নিশাজাতীয় ইয়াবা ট্যাবলেট জব্দ কাঠিগড়াত 10,000 ইয়াবা ট্যাবলেট জব্দ কৰাৰ পিছত ধলাই সমষ্টিৰ জয়ধনপুৰত পুনৰ 10,000 ইয়াবা ট্যাবলেট জব্দ কৰে আৰক্ষীয়ে জয়ধনপুৰৰ ড্ৰাগছ মাফিয়া সাদ্দাম হুছেইন বৰভুইয়াই তেওঁৰ ভনীয়েকৰ ঘৰত 10,000 নিশাজাতীয় ইয়াবা ট্যাবলেট বিক্ৰীৰ বাবে যুঁজা চলাওঁতে ধলাই আৰক্ষীৰ দল এটা উপস্থিত হৈ জব্দ কৰে ট্যাবলেটখিনি ডিজিটেল ডেস্ক দেশৰ ৭৩তম গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত সহস্ৰ সীমাবলৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ বাবে কঢ়িয়াই আনিছে এক গৌৰৱোজ্জ্বল খবৰ এছএছবি গুৱাহাটী সীমান্তৰ মহানিৰীক্ষক সুধীৰ বৰ্মাক তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰপতি আৰক্ষী পদক প্ৰদানৰ কথা ঘোষণা কৰা হৈছে ডিজিটেল সংবাদ হাওড়াঘাট কাৰ্বি আংলং জিলাৰ হাওড়াঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত হাওড়াঘাট মাটিখলাৰ তুলাৰাম সেনাপতি ক্ষেত্ৰত পূব গজালিপাৰ গাঁৱত হাওড়াঘাট আঞ্চলিক বিচু ডিমা হসম কমিটিৰ উদ্যোগত ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ডিমাচা জনগোষ্ঠীৰ কৃষিভিত্তিক বিচু ডিমা উৎসৱৰ আজি প্ৰথম দিন ডিজিটেল সংবাদ কলকাতা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা কেৱল অসম পশ্চিমবংগ কিংবা ভাৰতৰ নহয় তেওঁ প্ৰকৃতাৰ্থতে বিশ্বশিল্পী মানৱতাবাদৰ সুৰধ্বনি পৰিধি ভাঙি মানুহৰ সমাজৰ সম্প্ৰীতি তেওঁৰ সৃষ্টিৰ মূল দৰ্শন এই মন্তব্য পাব্লিশ্বাৰ্ছ এণ্ড বুক সেলাৰ্ছ গিল্ড কলকাতাৰ সচিব ত্ৰিদীপ চ্যাটাৰ্জীৰ ডিজিটেল সংবাদ মিৰ্জা পলাশবাৰী সমষ্টিৰ ধোপগুৰি নিবাসী তথা কাউন্সিল বিভাগৰ মুৰব্বী CHT কোকৰাঝাৰৰ সংগ্ৰহালয় আৰু পুৰাতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সুৰেশ কলিতাৰ সোমবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে যোৱা ৩১ ডিচেম্বৰত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ তেওঁ চিকিৎসাধীন আছিল ডিজিটেল সংবাদ ৰঙিয়া কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ত আজিৰে পৰা হীৰক জয়ন্তী মহোৎসৱ অনুষ্ঠিত হয় মহোৎসৱ উপলক্ষে 12 ৰহিনীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই শোভাযাত্ৰাত মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ শিক্ষাৰ্থী অধ্যাপক অধ্যাপিকাসকলে অংশগ্ৰহণ কৰা অসমীয়া কৃষ্টি সংস্কৃতিকে কৰি বিভিন্ন অসমীয়া পৰম্পৰাগত ৰীতি-নীতি তথা বৈদিক আধ্যাত্মিক ইত্যাদি বিষয়বস্তু পৰিদৰ্শন কৰা পৰিলক্ষিত হয় ডিজিটেল সংবাদ কাজিৰঙা নিৰ্বাচন আহিলেই অখিল গগৈ বেছি কথা ক'ব আৰম্ভ কৰে অখিল গগৈৰ প্লাবলিচিটিৰ বেমাৰ আছে কাজিৰঙাত এই মন্তব্য কৰে বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ডিজিটেল ডেস্ক আপুনি BSNLৰ গ্ৰাহক নেকি যদিহে হয় তেন্তে এই খবৰ আপোনাৰ বাবেই BSNLে আৰম্ভ কৰিছে এক নতুন প্ল্যান এই প্ল্যান অনুসৰি আপুনি মাত্ৰ 7 টকাতেই এদিনৰ বাবে কৰিব পাৰিব 2.5 GB ডাটা আৰু কথা পতাৰ সুবিধা লগতে দৈনিক 100 মেছেজৰো সুবিধা লাভ কৰিব ডিজিটেল সংবাদ নগাঁও 1959 চনত স্থাপিত হোৱা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসম নাট্য সন্মিলন বৰ্তমান সময়ত অসমৰ এটি বৃহৎ জাতীয় অনুষ্ঠান অসম নাট্য সন্মিলনৰ কৰ্ম তথা আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৰ্তমান সময়তো নতুনকৈ জিলা সমিতি তথা বহু শাখা গঠন হৈয়েই আছে ডিজিটেল সংবাদ চিৰাং
আজি বড়ো জনগোষ্ঠীয় লোকসকলৰ পবিত্ৰ বাথৌ চান প্ৰচলিত নিয়ম অনুসৰি মাঘ মাহৰ দ্বিতীয়টো মঙ্গলবাৰৰ দিনটোক বাথৌ ধৰ্ম অনুসৰণকাৰী বড়ো জনগোষ্ঠীয় লোকসকলে গৌথাৰ বাথৌ চান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস হিচাপে উদযাপন কৰি আহিছে। ডিজিটেল সংবাদ গুৱাহাটী দেশৰ ভিতৰত অন্যতম সন্মানীয় আৰু প্ৰতিযোগিতামূলক আইন শিক্ষাৰ অনুষ্ঠান ৩৮তম বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় মুট কোৰ্ট প্ৰতিযোগিতা ২০২৬ এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ'ব। ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২৬ লৈকে এই প্ৰতিযোগিতাৰ আতিথ্য দিব অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে। বাৰ কাউন্সিল অফ ইণ্ডিয়া আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়া ট্ৰাষ্ট পাৰ্ল ফাৰ্ষ্টৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ আইন শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব। ডিজিটেল ডেস্ক ব্ৰহ্মপুত্ৰৰ বুকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৰপেটাৰ চেঙা সমষ্টিৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকত সংঘটিত হৈছে এই ঘটনা। নাও ডুবি নিৰুদ্দেশ প্ৰায় ৭জনেই যাত্ৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে এই সকলৰ কোনো লোকক উদ্ধাৰ